মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। হিমন্তৰ সাম্প্ৰদায়িক বিষবাস্পৰ বিৰুদ্ধে কঠোৰ স্থিতি ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰীৰ ঘৃণাৰ ৰাজনীতিক উচ্চ ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা। উশাহ নিশাহতো ঘৃণাকে কঢ়িয়াই ফুৰে নেকি হিমন্ত বিশ্ব শৰ্মাই। ঘৃণাৰ সদাগাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি উত্তৰ বিচাৰিলে ন্যায়ালয়ে। মিয়া বিৰোধীৰ মন্তব্যৰ উত্তৰ বিচাৰি হিমন্তক অন্তিম সুযোগ প্ৰদান। অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰি এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি ধাৰাবাহিকভাৱে বিষেধকাৰ চলাই থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া আইনৰ কাঠগড়াত গুৰুতৰভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে চলাই থকা চৰম ঘৃণা আৰু বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষক কঠোৰ সকিয়নি প্ৰদান কৰিছে। বিশেষকৈ ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাছতো নিজৰ বিতৰ্কিত স্থিতিৰ পৰা আঁতৰি নহা আৰু বিপৰীতে অধিক সক্ৰিয়ভাৱে ঘৃণা বিয়পোৱা কাৰ্যই হিমন্ত বিশ্ব শৰ্মাৰ সাংবিধানিক দায়বদ্ধতাৰ প্ৰতি থকা অৱজ্ঞাকে প্ৰমাণ কৰিছে। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে আদালতত দাখিল কৰা তথ্যই উদঙাই দিছে যে মুখ্যমন্ত্ৰীৰ কল্পনা আৰু উশাহ নিশাহতো কেৱল এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষে বিৰাজমান। উল্লেখযোগ্য যে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই আৰু CPIৰ দৰে পক্ষই দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনৰ পাছত যোৱা 26 ফেব্ৰুৱাৰীতে ন্যায়ালয়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰিছিল। কিন্তু অতি আশ্চৰ্যজনকভাৱে এজন মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ নিৰ্দেশক আওকাণ কৰি আজিলৈকে কোনো আনুষ্ঠানিক উত্তৰ দাখিল কৰিবলৈ সক্ষম নহল। ইয়াৰ পৰিৱৰ্তে তেওঁ ধাৰাবাহিকভাৱে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰি সামাজিক বিভাজনৰ বীজ সিঁচি গৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা সিংভিয়ে যোৱা 27 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে মুখ্যমন্ত্ৰীয়ে কৰা আপত্তিজনক মন্তব্যৰ এক বিশেষ টোকা বিচাৰপীঠত দাখিল কৰিছে। তেওঁৰ যুক্তি আছিল অতি স্পষ্ট। বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকা অৱস্থাত এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে বিদ্বেষ বিয়পাই যাবলৈ কোনো অনুজ্ঞাপত্ৰ পাব নোৱাৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ বিতৰ্কিত মন্তব্যসমূহ কেৱল মৌখিক আক্ৰমণতে সীমাবদ্ধ থকা নাই, বৰঞ্চ ই এক ভয়ংকৰ প্ৰৰোচনাৰ ৰূপ লৈছে। মিয়া মুছলমানক গুলীওৱাৰ প্ৰতীকাত্মক ভিডিঅ'ৰ পৰা আৰম্ভ কৰি ৰিক্সা চালকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ উচতনি দিয়া অথবা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দলীয় কৰ্মীক নিৰ্দেশ দিয়া আদি কাৰ্যই এজন সাংবিধানিক পদত থকা ব্যক্তিৰ চৰম নীতিহীনতাক প্ৰতিফলিত কৰিছে। এয়া কেৱল ৰাজনৈতিক ভাষণ নহয়, বৰঞ্চ এখন ৰাজ্যৰ মুৰব্বী হিচাপে সকলো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ শপত ভংগ কৰা এক অপৰাধমূলক প্ৰৱণতা। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে এই সমগ্ৰ বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীক উত্তৰ দাখিলৰ বাবে পুনৰ 4 সপ্তাহৰ অন্তিম সময়সীমা বান্ধি দিছে। লগতে ন্যায়ালয়ে মজিয়াত স্পষ্ট কৰি দিয়া হৈছে যে পৰৱৰ্তী সময়ত আৰু কোনো অজুহাততে অতিৰিক্ত সময় প্ৰদান কৰা নহ'ব। অহা 28 মেত অনুষ্ঠিত হ'বলগীয়া শুনানিয়ে নিৰ্ধাৰণ কৰিব যে হিমন্ত বিশ্ব শৰ্মাই আইনৰ ঊৰ্ধলৈ লৈ ঘৃণাৰ ৰাজনীতি অব্যাহত ৰাখিব পাৰিবনে, তেওঁক ন্যায়ালয়ে উচিত শিক্ষা প্ৰদান কৰিব। এজন মুখ্যমন্ত্ৰীৰ পৰা যে উদাৰতা আৰু নিৰপেক্ষতাৰ ৰাজ্যবাসীয়ে আশা কৰে, তাৰ পৰিৱৰ্তে বিভেদৰ প্ৰাচীৰ গঢ়া এই প্ৰচেষ্টাক এতিয়া ন্যায়ালয়ৰ তীব্ৰ নিৰীক্ষণে এক শক্তিশালী প্ৰত্যাহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।